দাদাই গম পাইছিলে লাষ্টলৈকে যে মানে মোৰ অলপমান খেলিমেলি হৈ আছে পইচা পাতি ক্ষেত্ৰত। দাদাইও আমাক কৈছিলে এদিন যে মই মোবাইলটো ভাঙি দিলো নহয়, তেতিয়া কিয় ভাঙিলে বুলি সুধোতে তেতিয়া কৈছে কি 3 বছৰৰ পৰা মোক একো হিচাপ দিয়া নাই, মোৰ একাউণ্টত 5 কোটি টকা এটা নাই, আছে দাদা কৈ থাকে কিন্তু একো হিচাপ দিব নোৱাৰে। ছিংগাপুৰৰ পৰা অহাৰ পিছত হয়তো কিবা এটা কৰিলে হয়, মই সেইটোও ভিতৰাকে গম পাইছো। তাৰমানে তোমাক একদম ডাইৰেক্টলি জুবিন গাৰ্গে এই কথাটো কৈছিল যে কালি মই মোবাইলটো ভাঙি দিছো আৰু এইটো কাৰণত মই মোবাইলটো ভাঙিছো। এইটো কথা কৈছে একদম। আৰু এইটো হয়তো বেলেগেও আপুনি চাগে বেলেগ মেইল ছিংগাৰ এজনো আছে, তেওঁকো এইটো কথা কৈছিলে। মই তেওঁৰ লগত পিছত কথা পাতোতে গম পাইছো এইটো কথা, তেওঁকো কৈছে, ছেম কথা কৈছে দাদাই। বহুত কথা আমিও জানো, আমি যিহেতু লগত আছিলো 2024ৰ পৰা আমি অনুভৱ কৰিছিলো অলপমান সাল সলনি হৈছিলে সিদ্ধাৰ্থৰ বিহেভিয়াৰ বিলাকত। আৰু দাদাইও আমাক কৈছিলে এদিন যে মই মোবাইলটো ভাঙি দিলো নহয়, তেতিয়া কিয় ভাঙিলে বুলি সুধোতে তেতিয়া কৈছে কি 3 বছৰৰ পৰা মোক একো হিচাপ দিয়া নাই, মোৰ একাউণ্টত 5 কোটি টকা এটা নাই। তেতিয়া মই কৈছিলো, তেতিয়া আপুনি সুধোতে সি কি কয়? সি কয় নাজানে, সি আছে দাদা কৈ থাকে কিন্তু একো হিচাপ দিব নোৱাৰে। সেই কথাটো পে'মেণ্টক লৈ পেলাই ওলাওঁতে মানে কৈছিলে, মানে মেইল ছিংগাৰৰ পে'মেণ্ট দিয়া নাছিলে, সেইটো কথা ইছ্যুটো লৈ পেলাই কোৱা হৈছিল। মানে এনেকুৱা দাদাই গম পাইছিলে লাষ্টলৈকে যে মানে মোৰ অলপমান খেলিমেলি হৈ আছে পইচা পাতি ক্ষেত্ৰত। কাৰণ কি তেওঁ নিজে যিহেতু হেণ্ডেল কৰা নাছিলে, গৰিমাবও নাজানিছিলে, একো দাদাও নাজানিছিলে, সোঁহাত সিদ্ধাৰ্থ হয় যেতিয়া তেওঁকে বিশ্বাস কৰি মানে গোটেইখিনি দি দিছিলে তেওঁক চাবলৈ। সেইকাৰণে হয়তো সেই সুযোগটো লৈ পেলাই তেওঁ ইমান খেলিমেলিখিনি কৰিলে। আৰু দাদাই লাষ্টলৈ যিহেতু গম পাইছিলে, মোৰ অনুভৱ সেই গম পোৱা লাষ্টলৈ এনেকুৱা অনুভৱ হৈছিলে, দাদাই যদি কেতিয়াবা খায়, সকলোৱে জানে এইটো কথা, দাদাই অকণমান খায়। তেওঁ আগতে কি হৈছিলে মানা কৰিছিলে, মানে দাদা নাখাব। লাষ্টলৈ এনেকুৱা হৈ গ'ল খালেও খাওক, মানে আমি মন কৰি থাকো ন কিছুমান কথা, মানে মানা নকৰে, খাইছে যদিও খাওক। তো এইবিলাক কথা আমি দেখি আছিলো। আৰু মানে দাদা যে গম পাইছিলে এইটো খাটাং। এতিয়া কাৰোবাক নকলে, কাকো চাগে নকলে হয়তো এইখিনি কথা মনৰ ভিতৰত ৰাখি থৈ দিলে। আৰু ছিংগাপুৰৰ পৰা অহাৰ পিছত হয়তো